8 মাৰ্চ শুক্ৰবাৰ মহা শিৱৰাত্ৰি। এই শিৱৰাত্ৰিৰ দিনাখন আপোনালোকে কি বস্তু শিৱলিংগৰ ওপৰত দিব আৰু কি বস্তু দিব নাপায়। প্ৰথমতে হৈছে সৰিয়হৰ তেল। সৰিয়হৰ তেল দিলে আপোনাৰ শত্ৰু নাশ হ'ব। তাৰ পাছতে হৈছে সেউজীয়া মুগ দাইল। সেউজীয়া মুগ দাইলে আপোনাৰ মনোবাঞ্ছা পূৰণ কৰিব। তাৰ পাছতে হৈছে মাটিৰ দাইল। মাটিৰ দাইলে শনিৰ প্ৰভাৱ আপোনাৰ কম কৰিব। মচুৰ দাইল। মচুৰ দাইলে আপোনাৰ সকলো ধাৰ ঋণ শেষ কৰিব। তাৰ লগতে আপুনি সম্পূৰ্ণৰূপে ঋণমুক্ত হৈ পৰিব। তাৰ পাছতে হৈছে বুটৰ দাইল। বুটৰ দাইল ওপৰত দিলে ভাগ্য বৃদ্ধি হয়, মানে আপোনাৰ ডেষ্টিনি ইম্প্ৰুভ হ'ব। তাৰ লগতে আপোনালোকে বেলপাত, ভাং, দুভ, তাৰ পাছত বেল, ধতুৰা, ফুল এইসমূহ দি পূজা কৰিব পাৰে। আৰু আপোনালোকে যেতিয়া শিৱলিংগক পানীৰে ধুৱাব, চেষ্টা কৰিব যাতে আপোনালোকৰ লোটা বা ঘটিটো তামাৰ অথবা পিতলৰ হয়, যাতে ষ্টীলৰ নহয়। আৰু যদি আপোনালোকে পঞ্চামৃত দি শিৱলিংগক ধুৱাই, তাৰ পাছত পৰিষ্কাৰ জল দি শিৱলিংগক ধুৱাই ল'ব। আৰু ক'লা কাপোৰ পিন্ধি আপোনালোকে শিৱ পূজা বা শিৱলিংগৰ পূজা একেবাৰেই নকৰিব। ধন্যবাদ।